20 অক্টোবৰৰ পৰা ডিচেম্বৰ 31, 2024 এই দুটা ডেটৰ ভিতৰত আপোনালোকে আপোনালোকৰ এপ্লিকেশ্যন বা আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। আপোনালোকৰ মাটিৰ নামজাৰি বা উত্তৰাধিকাৰী সূত্ৰে যদি মাটিৰ নামজাৰি কৰিবলৈ বিচাৰিছিলে কোনবোৰ ডকুমেণ্ট আপোনালোকক প্ৰয়োজন হ'ব, কি কি সেৱা আপোনালোকে পাব, তাৰ সম্পূৰ্ণ ডিটেইলছ ডিছকাশ্যন এই ভিডিঅ'টোত কৰি দিছোঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। ইয়াতে আপোনালোকে চাব পাৰিব বসুন্ধৰা 3.0 সেৱাৰ তালিকাসমূহ। অস্থিৰ পূৰ্বৰ ভূদান গ্ৰাম্যদান ভূমিৰ নিষ্পত্তি। পূৰ্বতে ভূমিদান বা গ্ৰাম্যদান আন্দোলনৰ অধীনত দান কৰা ভূমি যদি এতিয়াও সেটেল হোৱা নাই তেতিয়াহ'লে এই সেৱাৰ জৰিয়তে আপুনি সেটেল কৰিব পাৰিব। ইয়াতে নোটিছখন আপোনালোকৰ আগত স্ক্ৰীনত ওলাই আছে, আপোনালোকে ভালদৰে পঢ়ি ল'ব। ইয়াৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ ভূদান গ্ৰাম্যদান ভূমি দখল দেখুওৱা আন যিকোনো দস্তাবেজ, মাটিৰ ৰেকৰ্ড আপোনাৰ হাতত থাকিব লাগিব যদি পূৰ্বতে সেই মাটি আপোনাৰ নামত আছিল। পূৰ্বৰ অসমৰ ৰাজ্য ভূমিৰ গ্ৰাম্যদান বৰ্ড গ্ৰাম্য সভাৰ দ্বাৰা জাৰি কৰা আবণ্টন প্ৰমাণপত্ৰ লাগিব। আৰু পূৰ্বৰ অসম ৰাজ্যিক ভূমি গ্ৰামদান বৰ্ড সভালৈ অন্তিম ভাড়া মাচুল পৰিশোধ ৰচিদ, অৰ্থাৎ মাটিৰ যি পে'মেণ্ট ৰিচিপ্ট আছিলে কৰ দিয়াৰ তাৰ ৰিচিপ্ট লাগিব। পূৰ্বৰ গ্ৰাম্য ভূমিৰ বোৰত দখলকাৰী ভাড়াতীয়াসকলৰ মালিকী স্বত্বৰ অধিকাৰ। কোনো মাটি আপুনি যদি পূৰ্বতে অধিকাৰ কৰিছিলে তাৰ ডিটেইলছ ইয়াতে আপুনি চাব। আৰু যদি আপোনাৰ সেইবোৰ প্ৰব্লেমো সেটেল হোৱা নাছিলে তেতিয়াহ'লে তাৰ বাবে আপুনি আবেদন কৰি আপোনাৰ হাতত উপযুক্ত নথিপত্ৰ যদি আছে তেন্তে আপুনি সেয়া আপোনাৰ নামলৈ নামজাৰি কৰিব পাৰিব। পূৰ্বৰ গ্ৰাম্য ভূমিবোৰত দখলকাৰী ভাড়াতীয়াসকলৰ মালিকী স্বত্বৰ অধিকাৰ। সেৱা নিৰ্দেশনাসমূহ। এই সেৱাৰ জৰিয়তে দখলী স্বত্ব থকা ৰায়তক অসম অস্থায়ী বন্দোবস্তি এলেকা ৰায়তী আইন 1971 চনৰ ভিত্তিত মাটিৰ মালিকী স্বত্ব প্ৰদান ব্যৱস্থা কৰা হ'ব। ইয়াৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ হ'ল আইনীভাৱে আপোনাৰ হাতত উত্তৰাধিকাৰীৰ প্ৰমাণ লাগিব, ৰেণ্ট ৰিচিপ্ট আৰু ৰাইতী বা খতিয়ানিৰ প্ৰতিলিপি। পুনৰ শ্ৰেণী বিভাজনৰ চুড আগবঢ়োৱা। ইয়াতে আপোনাৰ নামৰ মাটি বেলেগে যদি ভোগ কৰি আছে বা আপুনি যদি তেনেকুৱা ধৰণৰ বিশেষ অসুবিধা ভুগি আছে তাৰ বাবে আপুনি আবেদন কৰিব পাৰিব। আৰু প্ৰয়োজনীয় নথিপত্ৰ থাকিব লাগিব ভূমিৰ ৰাজহ আদায়ৰ ৰচিদ। এই ভূমি ব্যৱহাৰৰ নিয়মাৱলী পালন কৰাটো নিশ্চিত। ভূমিধাৰাসকলক তেওঁলোকৰ সম্পত্তিৰ সৈতে সম্পৰ্কিত আইনী লেনদেন জড়িত হ'বলৈ সক্ষম কৰিব। চহৰ আৰু ইয়াৰ প্ৰান্তীয় এলেকাবোৰত যুক্তিসংগত হাৰৰ সৈতে বাৰ্ষিক পট্টাৰ পৰা PP ৰূপান্তৰ ডিজিটেলকৰণ সমাপ্ত কৰক। ইয়াতে নিৰ্দেশনাটো এইদৰে দিছে, এই সেৱাৰ জৰিয়তে বাৰ্ষিক পট্টাৰ ভূমিধাৰক যাৰ ভূমি অধিকাৰ বাৰ্ষিক লিজত সীমাবদ্ধ এতিয়া যুক্তিসংগত প্ৰিমিয়াম পৰিশোধ কৰি তেওঁলোকৰ ভূমি পৰ্যাবৃত্ত পট্টালৈ ৰূপান্তৰিত কৰিব পাৰে। এই ৰূপান্তৰে তেওঁলোকৰ দীৰ্ঘম্যাদী মালিকী স্বত্বৰ অধিকাৰ প্ৰদান কৰে, যাৰ ফলত ভূমি লেনদেন আৰু স্থানান্তৰৰ বাবে যোগ্য হয়। প্ৰয়োজনীয় নথিপত্ৰ ভূমিৰ বিৱৰণ, ভূমি ৰাজহ আদায়ৰ ৰচিদ, বাৰ্ষিক পট্টাৰ প্ৰতিলিপি আৰু অনুসূচিত ভূমিৰ ষ্ট্ৰেট মানচিত্ৰ। ইয়াত এটা ইম্পৰ্টেণ্ট নটিচ দিছে, আপুনি চাব। স্পষ্টীকৰণৰ বাবে MB 2.0 গোচৰৰ পুনৰীক্ষণ। মিছন বসুন্ধৰা 2.0 অধীনত অধিক স্পষ্টীকৰণৰ প্ৰয়োজনীয়তাৰ বাবে ভূমি সম্পৰ্কীয় কেইবাটাও গোচৰ সমাধান হোৱা নাই। এই অমীমাংসিত গোচৰবোৰক উপযুক্ত সিদ্ধান্ত লোৱাৰ বাবে সকলো প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰা নিশ্চিত কৰি সমস্যাবোৰ সমাধান কৰাৰ বাবে পুংখানুপুংখ পৰ্যালোচনাৰ এটা ব্যৱস্থা কৰি দিয়া হৈছে। ইয়াৰ বাবে আপুনি আবেদন কৰিব পাৰিব।